Hei, to kaji. Agak sal. Mana nggak ada, tidak ada, agak dah. Ya belah, nggak ada kon. Oh, pura kan aku mau kemana kon? Kedi main mak, aku bunuh aja. To kiman dulu biar pelan. Banyak dari pelan, aku mau kemana ki? Mantap. Bisa kok mak. Mahal क्या ओके Mantap. Bisa kok mak. ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি কি ভাৰতৰ প্ৰধানমন্ত্ৰী অসমৰ প্ৰধান মুখ্যমন্ত্ৰীৰ নাম যদি হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম হিমন্ত বিশ্ব শৰ্মা হ'ব কি অসমৰ মুখ্যমন্ত্ৰীৰ নাম হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি আপুনি মই তোক সুধিছোঁ তই সঁচাকৈ নাজানো তই নাজানিলে কৈ দিম ক জানো হা এই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি নাজানো ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম নাজানো এইবিলাক শুনি যায় এইফালে শুনিছোঁ না তুমি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম হৈছে নৰেন্দ্ৰ মোদী কি ক'লো ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম হৈছে ডাঙৰকৈ ক নৰেন্দ্ৰ মোদী ঠিক আছে তই পাহৰি যাব পৰা নাই আকৌ সুধিব লাগিব এইফালে তোক কোনটো টিউশ্যন মাষ্টাৰটোক মই হেৰি লৈছে গম পাই যাওঁ এইফালে অংক কৈছে অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি হা ৰণুজ পেগু অসমৰ মুখ্যমন্ত্ৰীৰ নাম ৰণুজ পেগু আকৌ অথনি শুদ্ধকৈ কৈছিল এতিয়া কেলৈ ভুল কৰিলি পাহৰি গ'লি অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি ৰ'ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম সুধি আছোঁ নব অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি বোলো হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম দাইগিলা পকা মানুহটো যেন চুলিখিনি যেন পকা দাই চাৰি যেন পকা মানুহটোৰ নাম ভাৰতৰ প্ৰধানমন্ত্ৰী হয় দাই চাৰি পকা চুলি তুলি পকা নামটো কি ৰ'ব আকৌ দুখীয়া মানুহ দাই চাৰি চুলিৰ ৰং কৰিবলৈ পইচা নাই শুনিছে নাই দাই চাৰি চুলি তুলি ৰং কৰিবলৈ পইচা নাই মানুহটো দুখীয়া মানুহ ভাৰতৰ প্ৰধানমন্ত্ৰী কিন্তু চুলি তুলি পকা দাই চাৰি পকা নামটো কি বুঢ়া মানুহ কি নামটো কি মই কি কৈছিলোঁ তোৰ কথানি অলপ আগত যেন নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী আকৌ কি কৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি নৰেন্দ্ৰ মোদী দেখোন যা নৰেন্দ্ৰ মোদী জিন্দাবাদ ডাঙৰ অকণমান চাই দিয়া ভণ্টি আহিলা হেল্ল' ভণ্টি বৈ এইটো দেই চালেনি ধুনীয়া চালি হ'ব তাতে তুমি কিহত পঢ়িছা কালি বাপেৰে ৰাম ধকা দিলে ন ওপৰত কথা ক'লে এই শুন খোৱা তই লোকৰ সেই বাৰী চুকাই যেন তই হেৰি কৰি থাক কেলৈ হেৰি কৰিছিলি কেলৈ তুমি কিহত পঢ়িছা ই ভাল লোৱা স্কুলত কোন স্কুলত পঢ়িছা স্কুলৰ অংগনবাড়ী স্কুলৰ নামটো কি নৈচুক অংগনবাড়ী কেন্দ্ৰ বাকী হেৰি মান বাইদেউৰ নামটো কি ধুনু বাইদেউ খিচি দিয়া নাই খিচি দিয়া নাই বেছি গাই থাক তখন জানো তই নেও নাজানো কালি বাপেকে সেই ৰাম ধকা দিলে বাপেকে গোটেই মাৰিলে ইয়াক খেদি মাৰিছে তাক ই আকৌ হেৰি মাৰি চকুত গুচি গ'ল ই বেয়া বাপেকে কালি ইয়াত তোমাক বাগুৱাই মাৰিছে ন তোমাক মায়ে জানো পাপাই মায়েতো ভাল লোৱা নামায় আকৌ এতিয়া তুমি হেৰি কৰি দিয়া এই পাপা নামটো কি পাপা নাম শ্ৰী অমৰজ্যোতি দাস মাৰ নাম শ্ৰী ভাৰতী দাস হাতখন দিলো আকৌ ককা নামটো কি নমস্কাৰ ককাৰ নাম শ্ৰী টুটু দাস ভেৰি নাইচ ভাল লোৱা দেই এইবিলাকে আমাৰ দেশৰ ভৱিষ্যত নহয় জানো অসমৰ মুখ্যমন্ত্ৰীৰ নামটো কি জানো অসমৰ মুখ্যমন্ত্ৰীৰ নাম জানা নাই নাজানা হিমন্ত বিশ্ব শৰ্মা দেই শিকোৱা নাই এইটো আজিলৈকে শিকাব অকণমান জানে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী নাম ভাল লোৱা আৰু শিকাবগৈ এইবিলাক নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী ভাল লোৱা তই কোনো জানিলি তই কেউন খাই থাক কালি বাপেকে ৰাম ধকা দিছে তাক কলখন খা বাকীকেইটা সেইখন যায় অকল ইয়াক জিতা ভাল লোৱা এক দুই তিনি চাৰি যাম দে মই দুইটা ক'ব জানো এক দুই তিনি চাৰি পাঁচ ছয় আঠ ন দহ
এক দুই খাও একদম 11 তুমি 12 তিনটে একেবারে একদম কিনি গল এই যে হেই কও তই দৈত্য মন মই বজাম তই বাকত আছে ওলাই দে বিষ্ণু না লাগব ন উটা ভাঙিব লাগি নে মই লাগা দি দে নুঙা মাই যা লাটো 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 প্লা কসল আও হৰি আও ৰাও এই পাৰা তই লাবা লাবা ৰি ঘেনি তাখেনি ডাও পাধেনি তাখেনি ডাও ৰি ধেনি তাৰি ধেনি তাৰি ঘেনি তাখেনি ডাও মই চক্ৰ বনাই দিম ৰ ধুনীয়াকে জীবন বিন্দাস জীবন একদম কোনো কোনো পাই ৰাগ নাই জানলা টেনচন নাই পইচা পাতি কোনো সুখ দুখ কোনো গুণ পাই হেপি হৈ আছে চকা ঘূৰাই ঘূৰাই নাচি আছে যেতিয়া অলপ অলপ ডাঙৰ হ'ব কলেজ স্কুল পাব তেতিয়া অলপ আৰু ইয়াত প্ৰেছাৰ এটা আহিব আৰু যেনেকৈ এতিয়া আমাৰ এতিয়া সাধাৰণ মানুহৰ কাৰণে প্ৰেছাৰ আহি আছে ইয়াৰ সৰুৰ জীৱন এতিয়া খেলিছে মেলিছে বিন্দাস জীৱন এইটো লাইফলৈকে লাইফ নাই আৰু ভাই জিন্দগী একদম বিন্দাস মুঠতে হেপি লাইফ এইটোৱে আৰু ইয়াতকৈ আছে আৰু ইয়াতকৈ যেতিয়া 2-3 কলেজ স্কুল পাই যাব তেতিয়া একদম সমস্ত একদম পূৰা অভিমান্যু বেয়া লিখাকে গোটেই চাৰিওফালৰ পৰা টেনচন দুখ সুখ চব মানে বেৰি ধৰে এতিয়া একদম পূৰা বিন্দাস আৰু এতিয়া ভিমকল খোৱা দৌৰা গাখীৰ খোৱা দৌৰা এনজয় কৰা এতিয়া কাৰোবাক টাচ কৰি দিলেও একো নাই জেল নাই কিন্তু আমি এতিয়া কাৰোবাক চালেই জেল হৈ যাব अरे कहना क्या चाहते हो ও হৰি ও চক্ৰ এখন লৈ ল চিন্তা হে গাব ই ক তোৰ লগৰকেইটাক মাতি গৈ যা আৰু লগৰ সেইকেইটা শুনিছ নাই সেইকেইটাক মাতি আন যা এ হেৰগত বুট মানিব আৰু গোটেইকেইটা কিতাক মাতি আন গেটা এনেকুৱা বুট মাৰিব বোলো যা বুট মানিব যা লগৰকেইটাক মাতি আনগে আমাকো মাৰি আনিব অ যা 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 অ লাট অ কাইলে ল বুট মা খাবি না সকাল ফুল আসলে মাতি নিবি সব সকলো আছে যা একদম গোটেই লাছেগাং মাতি নিবি যা বুট মাৰিছ এই মাতি সাগৰ সাঁতুৰি সাঁতুৰি আহিছে দিব অহাবাৰকে এইটো একেবাৰে হেলিকপ্টাৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ ক'ত যাওঁ মাতি ফুৰি আহোঁ হেৰগত বুট মাৰি চাই লোৱা যা এইফালে এখন পাৰ নহৈ তই এফালে শুনিছ নাই এফালে গৈছিলা এইফালে এই তোমাৰ নামটো কি অ নামটো কি বুলি কৈছোঁ তই আহিল নাই এইফালে তই ঘূৰি আগে যা ৰাখি ৰাখি কোনটো পয়ৰ লগত চেনি খাই আছ হা কেইটা লাগে আৰু এইফালে ফাল্টু কিয় কৰা এইফালে তোক মই ভালকৈ পাতিছে এইফালে আহি গ'ল এইফালে এই সি ক'লৈ গ'ল আউলাই গটাটো গোটেই লাইন পাত নেকে লাইন পাত পিছে অ তলা অ গাইড কৰিব দেখলা গাইড কৰিব দে এইফালে তোমাৰ নামটো সুধিছিলো নাই তই এইফালে গৈছিলি নামটো সুধিছিলো নাই নামটো কি অসম মুখ্যমন্ত্ৰীৰ নাম কোন কি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি এই এটা দিব বুট মাতি আছো ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি তই ক এই জানা তই অকল বিস্কুট খাব পা এইবিলাকে আমাৰ ধেমালি আৰু কোলাই পাব লগত মালিক অলপ হাই কৰিবা বজাৰ কেনেকুৱা মাৰ্কেট নহয় হৈছে আৰু তুমি হাতখন লৰাই দিলে হ'ব সুন্দৰকৈ মালিকে ব্ৰইলাৰ চিকেন দোকানৰ মেৰামতি কৰি ৰাখিছে যিহেতু কৰোণা ছিজন ন এইফালে যা আকৌ
বাবে কোনো চিন্তা নকৰিব মহাৰাজ নাথাক শিকক ৰ তাৰ বাবে কোনো চিন্তা নকৰিব মহাৰাজ অসম মুখ্যমন্ত্ৰীৰ নাম কি ঐ তই ঘূৰি যাব নোৱাৰিবি আকৌ ক'তে যাই আকৌ তই আহিলে যা আহি গ'ল এই আমাৰ ঘৰৰ ওচৰ নতুন কইনা বেটা যিটো সময়ত এতিয়া এনজয় কৰি থাকিব লাগিছিলে হেৰিত থাকিব লাগিছিলে এতিয়া লোৱা লৈ আমাৰ পাখিয়ে ঘূৰি ফুৰিছে হয় নহয় বেটা পাপা নামটো কি হানকন চাগে এজন বিখ্যাত এক্টৰৰ পুতেক নামটো কি আছিলে মুনীন্দ্ৰৰ পুতেক এজন মুনীন্দ্ৰ ঐ তোমাৰ ফালে আহিবলৈ কৈছিলে এইফালে অসম ঐ তই ফালে আহিবলৈ কৈছে নাই মই অসম মুখ্যমন্ত্ৰী নাম ঘৰতে যা কোন ঐ কি কথা ক'বলৈ আহিছ ঐ কি কথা ক'বলৈ ঐ মুখ্যমন্ত্ৰী যোনটো সময়ত এনজয় কৰি গ'ল তহঁতৰ কথা পোৱা নাই পঢ়া শুনা আছে না ৰাতি কেইটা বাজিলে এতিয়া অসম মুখ্যমন্ত্ৰীৰ নাম কি মুখ্যমন্ত্ৰীৰ নাম হেমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা ঠিকে আছে আকৌ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম নাম হৈছে ডক্টৰ নৰেন্দ্ৰ মোদী ঠিক আছে তই তই পাৰিলা তোমাৰ নামটো কি কোন ক্লাছত কোন স্কুলত পঢ়িছা স্কুলৰ নাম কি বৰভেটা ক'ত আছে সেইখন হা ৰাতি হৈ গ'ল ভাত দিনটো কিবা কোৱা উৎপাত ঘৰত কিমান কোৱা হা এইটো একদম মহান মেইন মানুহ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি নৰেন্দ্ৰ মোদী তাৰ পিছত মই সুধা পইচা কৰিম ৰাতি এন্ধাৰ হৈ গ'ল এতিয়া ঘৰত কিতাপ পঢ়ি পঢ়াগৈ দেই যাব লাগে কিতাপ পঢ়িব লাগে আমাৰ চোকান গ'ল ঐ অসম মুখ্যমন্ত্ৰীৰ নাম কি অসম মুখ্যমন্ত্ৰীৰ নাম কৈ দে হিমন্ত বিশ্ব শৰ্মা ঠিকে আছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি নৰেন্দ্ৰ মোদী শুদ্ধ তই কি কৈছিলি দিয়ক এইটো মোৰ একদম ক'ৰপৰা আহিলাগে গুটখা চুবাই অকল ফুৰি আহিলাগে বাৰু ঠিকে আছে ভিডিঅ'টো চলি আছে ভিডিঅ' চলি থাকক নহয় যেতিয়াও আহিলাগে অকণমান আমাৰ গাঁৱৰ পৰিৱেশটো ৰাইজক দেখাই দিছোঁ গাঁৱৰ পৰিৱেশটো বোলে ৰাইজে উপভোগ কৰক এয়া গধূলি পৰিৱেশ আমাৰ সুন্দৰ গাঁৱলীয়া পৰিৱেশ ইয়াত গৰু আছে দেখিছে গাই গৰু ইয়াত বহি আছে আমাৰ গাঁৱলীয়া পৰিৱেশ হয় নহয় ভিডিঅ'টো চাই থকাৰ লগতে লাইক এটা কমেণ্ট এটা ছাবস্ক্ৰাইবটো কৰি দিয়ক মোৰ মানুহটো দি আছে নাই উৎপাত যেন কৰি আহিলে ধন্যবাদ পালি আকৌ যদি আপোনালোকে মোৰ ভিডিঅ' চাম বুলি ভাবিছে তেনেহ'লে চেনেলটো এনেকৈ জলদি ছাবস্ক্ৰাইব কৰি লওক আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম সকলোকে এইটোৱে আছিল এটা সৰু ভিডিঅ' যোৱা এতিয়া ঘৰত নিজৰ কাম কৰা আজিলৈ বাই বাই